Hi everyone. কি কৰিছে আজিটো আমি আৰু এতিয়া গৃহবন্দী মই আজি অফ বুলিহে গৃহবন্দী অফ নাথাকিলে মই কামলৈ যাব লাগে কিন্তু আজি আমাৰ দিনটোত আমি ঘৰৰ ভিতৰতে কি কৰিছো তাকে দেখাব খুজিছো আৰু আশা কৰিলে ভাল পাব জনাব আপোনালোকেও কি কৰিছে কাৰণ খুবেই বৰ হৈছে ল'ৰা ছোৱালীবোৰে নহয় জানো সেইকাৰণে আজি কি কৰিলো জানেনে ক'লো ল'ৰা ছোৱালীকেইটা আজি তহঁতি ভাত বনা মামাই আজি আৰাম কৰিব তাকে দেখাব খুজিছো আপোনালোকক ৰোণ হিয়া জিয়া মোক কি বনাই খোৱালে আৰু ওপৰত ভিন্দুৱে অফিচৰ কাম কৰি আছে আৰু মই তলত ইহঁতৰ লগত ব্যস্ত আশা কৰিলোঁ আপোনালোকে ঘৰতে আছে ভালকৈ থাকিব আৰু ঘৰতে এনজয় কৰিব ল'ৰা ছোৱালীবোৰ বৰ হৈছে জানো তথাপিও কিবা নহয় কিবা নতুন নতুন বুদ্ধি কৰি তেওঁলোকক বিজি ৰাখক আৰু তাকে দেখাবলৈ গৈছোঁ ব'লকচোন চাওঁ I'm teaching you how to make kids wine. Kids wine? Yes, you take a ginger ale, you take a glass of wine glass, got it? Mm-hmm. You pour the ginger ale in, and then you let it fizz. Oh, that's like a white wine. Now this is what you call rose wine. Oh. So you let it fizz, then you take it like this, and you go like, everybody, I have a announcement to make. Okay, what announcements, darling? I am drinking rose wine. Thank you. Now you drink it. সেইটো বৰ সৰু announcement আছিলে And that's how it's done. Okay. Yeah. That's how it is done. Hiya. কেনেকুৱা খাবলৈ I didn't taste it yet. খাইছা Tastes like wine. Tastes like Tastes fancy. fancy And then this is how you drink it. You gotta slurp real big. কথা তেনেকৈ যে নকৰে আৰু Now thank you. Now I gotta pour it back because I don't want to waste it. কেনেকুৱা লাগিছে বেবী बहुत बाल लगे এটি বনাই দিয়া মই এতিয়া ৰ'জ ৱাইন জিঞ্জাৰ এলৰ পৰা খাই চাওঁচোন হিয়া ফেঞ্চি Can you clean it? এতিয়াই 4টা কণী দিছে এতিয়া কণী এতিয়া বইল কৰিব তাই এতিয়া বোলে বিলাহী কণী পিটিকিবি হা বাবু কণী বইল কৰিছ Yeah. অ'কে অ'কে ভালকৈ বন্ধ কৰি পেলাই ইউ ন' হাও কিমান দিব লাগে টাইম গুড জব জিয়া কি বনাবি বেবী আজি ৰাতি কেক পপ কেনেকৈ বনাবি কি লাগিব ইয়াৰ কাৰণে You gotta make the cake. I Oh. have to microwave the cake মাইক্ৰ'ৱেভ কেক বনাবি ক'ত বনাবি in a mug. অ' মা Because I don't have time to make it in an oven. বেলেগ So you take a tablespoon. You take cake mix. This is the simple way. কোনে শিকালে বেবী YouTube. ইউটিউবত চালি And I'm making half the recipe. So I'll need 3 tablespoons of cake mix. অ'কে ময়ো নতুন কথা এটা শিকিছোঁ দেই আজি জিয়াই মোক শিকাইছে হাউ টু মেক আৰু মই আজিলৈকে ইয়াত চাহ খায়ে পোৱা নাই বাহ তাৰপিছত Need 2 tablespoons of water. 2 tablespoons okay My 2. 3 tablespoons of cake mix or 2 tablespoons of water okay Isn't তাৰপিছত it 2.5? There's 5 tablespoons of water in the full recipe. okay সোনকালে কৰ বেবী Oh, okay, continue. Then you gotta mix it. Oh, you have to spritz your mug with oil. সিহঁতি মোক কৈহে আছে যে সিহঁতি কাপতে কেক বনাই বোলে তাকো মাইক্ৰ'ৱেভত চাওঁচোন এইবাৰ কেনেকৈ বনায় আৰু আপোনালোকেও চাব It's fine. হিয়াই কি বনাইছে এতিয়া Rice. ৰাইচ ঠিক আছে আমাৰ এতিয়া ৰাইচ হৈ গ'ল জিয়াই কেক পপ ৰেডি হ'ব তাৰপিছত ৰুণে কি বনাব দালি কোনে বনাব Me. তই বনাবি অ'কে আমাৰ ৰুণৰ কাম হ'ল ডিছ ৱাশ্বাৰ পৰা ক্লিন ডিছ ৱাশ্বাৰৰ পৰা
ক্লিন ডিছ ৱাছৰ পৰা ডিছবোৰ উলিওৱা সি বোলে ডাৰ্টি ডিছবোৰ ভৰাব নোৱাৰে সেইকাৰণে সি গোটেই সোপা ডিছ ৱাছৰ পৰা সি ডিছবোৰ উলিয়ায় আৰু এইবোৰ ক্লিন ডিছ ৱাছৰ কিনো গাইছোঁ আৰু ক্লিন ডিছবোৰ তাৰপিছত ৰুণে এতিয়া য'ত য'ত বস্তুবোৰ থ'ব লাগে চব থ'ব আৰু Put them over. No, I know. I'm just keeping them here. I have to put them there yet. Thank you, Roon. Thank you for your service. Excuse me. Thank you, you're in camera. Look at me. Sako. Etu hiya ki banaiso? Dosa. Tete lage eko khwa nai? No. Hiya frozen dosa uliaise take gorom kori khaise. আজিকালি কি হয় মই যেতিয়া কামত থাকোঁ এহেঁতি আহি মোক জোৰ নকৰেহি যে মোক ব্ৰেকফাষ্ট বনাই দিয়া বুলি ঘৰত যি থাকে সিহঁতি তাকেই বনাই খায় আৰু মই তেনেকেই ডাঙৰ দীঘল কৰিছোঁ কাৰণ তিনিটাকে ল'ৰা ছোৱালী অকলে কেনেকৈনো ডাঙৰ কৰিম নহয় জানো সিহঁতি নিজে গৰম কৰি খাব পাৰে এজনীয়ে ডোচা খাইছে এজনীয়ে কেক বনাইছে তাই কেক পপ বনাব বোলে তাই এতিয়া ক্ৰাম্বল কৰিছে তাৰপিছত ক্ৰাম্বল কৰি লৈ পেলাই কেক পপ বনাব সেইটো বোলে আমাৰ ডেজাৰ্ট আজি আৰু এওঁ একেবাৰে খুব মজা আছে ডোচা খাইছে কেনেকুৱা হৈছে মজা নে That's real good. আমাৰ জিয়া এতিয়া কেক বনাইছে তাকো মাইক্ৰৱেভত কাপত বনাইছে চাওচোন কি বনাই I have to watch it. তেনেকৈ ইমান ওচৰৰ পৰা নাচাই বাবা দিছ ইজ অল ৰে অ'কে এইটো হ'ল ইনষ্টেণ্ট 45 ছেকেণ্ড No, 50. 50 ছেকেণ্ড হেৰি কেক মানে আপোনাৰ যদি বোলে কি হয় বোলে ক্ৰেভ হৈছে ঘৰত একো নাই আপুনি বোলে তেনেকৈ কাপতে তেনেকুৱা এটা কেক বনাব পাৰে নাজিয়া বা আই এম ছাৰপ্ৰাইজড ময়ে গম পোৱা নাছিলোঁ বা কেনেকুৱা ধুনীয়া হৈছে দেখিবলৈ See? চা ৰাইট Yes. আমাৰ হিয়াই হেৰি কি কয় ডিছ ৱাছাৰটো সদায় হেৰি কৰি দিয়ে বন্ধ কৰি ধুই মোক সহায় দিয়ে ল'ৰা ছোৱালীকেইটাই এতিয়া মেডিচিন দিব নালাগে থ বন্ধ কৰি দিয়ে খালি পিছত যেতিয়া ফুল হ'ব তেতিয়া দিবকে মজানে কি বনালি দেখা আকৌ I crumbled up the cake, আহা added some of frosting, আহা a little, not too much. Then you mix it together, then split them up and make 2 balls. Okay, and after that what you're going to do? You have to melt the chocolate, put that in the fridge. এইটো চকলেটটো মেল্ট কৰিবি Take a stick, dip it into chocolate, and then stick it into here. এইটো Once you do জিয়াই that, stick কেক this পপ into the বনাইছে fridge to cool. বেকাৰীবোৰত পোৱা যায় আজিকালি কেক পপ খাবলৈ ভাল লাগিব No, and then আৰু you dip that into the chocolate. কেকটো তাই তেনেকৈ ইনষ্টেণ্ট বনাই লয় আপুনি তেনেকৈও খাব পাৰে যদি আপোনাৰ খুব ক্ৰেভ হৈছে আৰু এই কেক পপখিনি কি কৰিছে কেকখিনি সিহঁতি গুলি লৈছে মিক্স কৰি লৈছে তাই কোৱা মতে মিক্স কৰি লৈছে তাৰপিছত তাত অকণমান ক্ৰীম দিছে মিক্স কৰি পেলাই বল টাইপৰ বনাইছে বল টাইপত বনাই তাই আকৌ ফ্ৰিজত থৈ ড্ৰাই কৰিছে ড্ৰাই কৰাৰ পিছত আকৌ তাৰ ওপৰত চকলেট কোটিং দিছে আৰু ষ্টিকডালেদি দিছে তাক কেক পপ হৈ গৈছে And then it's এহেঁতি শিকিছে আৰু ইউটিউবত চাইছে আৰু বনাই থাকে কিবা কিবি ভালেই হৈছিলে খাবলৈ Jiya is now adding the chocolate to the bowl. Oh, geez. And she will start to heat it up. One for me. Aw, thanks, Jiya. I know, I'm just the best. Can I have another one? Jiya is starting to put the chocolate in the microwave for 20 seconds. We're just seeing. Yeah, melt gorilla chocolate.
for 20 seconds, and then when you take it out, and you start stirring and mixing. হিয়াই চেষ্টা কৰিছিলে অকমান অসমীয়া ক'বলৈ So now after I want to take it in. ইমান চিঞৰিছো ভয়ে খাই গ'লো মই After you stir it, you take one stick, you dip it like this. Like this? No, you like put it like this. Take a big scoop. Okay, like that. Then you stab it into here. Not all the way through, but you stab it in. Okay, go here. My carino! মজা Now, you take those and you go put them in the fridge. Okay. কিমান দেৰি থ'ব লাগিব I have no idea. You don't have no idea. Okay. ঠিক আছে Karisu, কি কৰিছ হিয়া my spinach boil karisu. Okay. কি বনাবি Palak paneer. পা ভালকে আকৌ দেই নজ্বলাবি হাতখন কি খাইছা হয় বিৰিয়ানী বা বেলেগ আৰু কাম শেষ কৰিব হ'ল নে তোমাৰ তুমি কিয় ফটো ভিডিঅ' লৈ আছা এইবিলাক ক'ত পঠিয়াবা কি কাটিছ Paneer. ভালকে কাটিবি আকৌ আঙুলি নেকাটিবি দেই পপুলি Yep. ভালকে হেৰ তেনেকৈ নেকাটে অঁ তললৈ ইয়া মজা No, that's basically taking someone's recipe. No, because we're not saying like what to actually do. We're just showing. There you go. My best banana soup. স্পিনাছৰ পেষ্ট বনাই লৈছ হাতখন নেকাটিবি আকৌ দেই বপুলি Okay. অ'কে আৰু কি দিবি তাত Water. অ'কে Pani. পানী বঢ়িয়া অ'কে My pani barai soup. Mama, I know you have to videotape this. I kind of already explained it. চাওঁ কিটো কৰিছে আৰু ইন দ্য মেইন টাইম মই অকণমান হিয়া তালৈও গৈছোঁ তাই বোলে কেকটো বনাইছে ক I made the chocolate or glaze. You can put whatever you want in it. Zest. What's this? ৰবি Zest. Lemon zest. Orange zest. Food lemon. যিকোনো জাষ্ট ফ্লেভাৰ জাষ্ট Yeah. দিলে হ'ব অ'কে Yes. Can I dip one? And now you can dip it if it's like a large amount, but in this I'm just gonna অ'কে pour it. ৱাও There's still some. তাৰপিছত এতিয়া এইটো ফ্ৰিজত থৈ দিবি Yes, and then she will pour the next one. We're gonna try dipping. অ'কে Gotta just let it drip. Go everywhere. Wait, I gotta get those last bits over there. অ'কে এতিয়া ফ্ৰিজত থবিগৈনে Wait, just a second. Excuse me, Janice. এইটোতো খাই হৈ গ'ল যে নেপালী কেলে Oh, wait, just a second. Mommy, I'll dizzy. Sorry. That's good. Gotta get the other side. Oh, my tail add karisu. Is that good? No. সিমান কৰি নকওঁ বেছি হৈছে হেৰ কোনজনী Is that good? অ'কে মজা Can I use this? আৰু কি দিবি ক Okuman dried chili and okuman jira. মজা ল'ৰা আকৌ I don't got anything that makes কৈটো That's dirty. No, it's not dirty. বনাই থাকোঁতে এতিয়া হেতাখন ভালকৈ ধৰিব পৰা নাই দেখিছেনে জ্বলিছে তেল ফুটি আহি পৰিছে তেতিয়াও মই একো নকৰোঁ অকণমান তেল ফুটি পৰিলে গৰম লগাই দিম ভাল হৈ যাব তাৰপিছত কি কৰিবি কৰ সোনকালে এড কৰ আকৌ Paneer add kareem মিক্স কৰ and mix kareem. ভাইৰে কি কৰিছে আৰু ভগৱান জানে তহঁত দুটা I just want to touch it. পাগলী অ'কে ভালকৈ কৰ অকণমান নিমখো দিব লাগিব নেকি নে কি Yeah. অ'কে My paste add karire and now I'll mix. অ'কে আৰু কি কৰিব লাগিব বইল কৰিবলৈ দিবি নাই My last butter did him
and then palak paneer is done. বা ভাত ৰেডি হ'ল নে Yep. আহিয়া ক'ৰ পৰা শিকিলি পানক পনীৰ বনাবলৈ বাবু By watching Mama. Now you should also watch Mama's video then. কিন্তু এনেকৈ নিশিকিলেনো কেনেকৈ শিকিব নহয় জানো আপোনালোকে ল'ৰা ছোৱালীবোৰক শিকিবলৈ বনাবলৈ দিয়েনে বাৰু যদি সিহঁতি বনাম বুলি কয় মোৰ মতে বনাবলৈ দিব লাগে যদিহে ইচ্ছা কৰে যদি ইচ্ছা নকৰে জোৰ জবৰদস্তি কৰাৰ কোনো প্ৰয়োজন নাই যদি বনাব খুজিছে ডেফিনেটলি আপোনালোকে দিব বনাবলৈ মই সিহঁতক যেতিয়াই ইচ্ছা কৰে মই চাই থাকোঁ নিৰীক্ষণ কৰি থাকোঁ কিন্তু সম্পূৰ্ণকৈ এৰি নিদিওঁ কিন্তু মই ওচৰতে থাকোঁ বনাবলৈ দিওঁ Oh, dang, yeah, that's a oh, lot, that's a wow. lot. ন বেলেগ কালাৰ দে Okay, pink. Oh, no, not okay. Here. Pretty. আহি কেলৈ পুহিছ বাবু For kani bilahi pitika. কণী বিলাহী পিটিকাও বনাবি নেকি আজি That's right. Mommy, honey, Mhm. I will now drop half stick of butter in this beautiful palak paneer. বা তাৰপিছত আৰু ৰেডি নেকি অলমষ্ট No, you mix. অ'কে And then it will be ready. অ'কে চাওঁচোন আজি তই কেনেকুৱা বনাইছ It sank. অ' ইট লুকছ গুড Looks like a stick of palak paneer. Now we wait for it to melt and mix. অ'কে My egg cracked pretty soon. আৰে বা কণী বিলাহীত আৰু কি দিবি ইয়াত Mitatel, koni, aru bilahi. নিমখ And that too. হৈ গ'ল নে আৰু কি দিবি ইয়াত Mitatel. That good? আৰু অকণ দে That good? আৰু অকণ দে I want to put. That good? আৰু অকণ দে I want to put. That good? বাছ Okay, we're supposed to bake it. Oh, আজি হিয়াজিয়ে কি খুৱাই নাজানো আৰু দেই pitikisu. অ' বিলাহী Pitikisu. পিটিকিছোঁ বিলাহী কণী পিটিকিছোঁ Smashing the bilahi. অসমীয়াত ক Bilahi smashing. বিলাহী পিটিকিছোঁ Bilahi pitikisu. য়েছ বঢ়িয়া Should I Hatera pitikise. হাতেৰে পিটিকিলেহে Mozai. আমাৰ বিলাহী কণী পিটিকা হৈ গৈছে আৰু ভাতো হৈ গ'ল আৰু পালক পনীৰো হৈ গ'ল এতিয়া ভাত কোনে বাঢ়িব It's already done. ভাত বাঢ়ি দে আকৌ চাওঁচোন It's a lot of nice. ভাত বাঢ়িলে সদায় ভাত ভালকৈ বাঢ়িব লাগে ন সেয়া আমাক জীয়াই ভাত বাঢ়ি দিছে এতিয়া তই ইমানকৈ খাব পাৰিবি জানো What? পাৰিবি ইমানকৈ খাব ভাতকৈ বাঢ়ি দে আৰু কি ল'বি We're gonna put it all on top of each other. All on top. Gonna make. বা অ'কে I'm at the buffet. বাফে I got the palak paneer. মানে স্পুন এখন দে আকৌ এই কি কয় হিয়া Spoon. স্পুন এখন দে Now just slap it under. A little more. পাৰিবি জানো খাব Yes, of course I can. অ'কে খা Is it hot? Oh, it's not hot. Oh, wrong hand. Oof, that's hot. আমাৰ আকৌ জীয়া লেফ্ট হেণ্ডেড দেই I want some. I'm gonna take some. Take that গৰম How is it? That is good. Good? We did well here. Very good. এইটো দেখিলোঁ লাগিছে কেনেকুৱা ধুনীয়া বনাইছ Ow! Okay,
পালক পনীৰ আৰু পিটিকা ইজ মজা बहुत मजा लगे सर কৈ দে আকৌ মামাৰ কি কয় চেফ বেবী কিটচেনকো কৈ দে আকৌ কেনেকুৱা হৈছে हैं চেফ বেবী কিটচেনকো কৈ দে আকৌ কেনেকুৱা হৈছে हाँ ভাল লাগিছে নে বেয়া লাগিছে কো আকৌ बहुत बार বহুত ভাল লাগিছে ভাল লাগিছে नो ৰুণ হিয়া জিয়া ভাল বনাইছেনে If we do this together, what's in it for you? I'm helping my boys. আমাৰ ৰুণে হাতেৰে কিমান ধুনীয়াকৈ খাব পাৰে দেখিছে Hiya Jiya banana? অঁ Oh, like a restaurant. If I am eating, that means it has to be good. কথা তোমাৰ হয় ব্লগ বনোৱা বৰ সহজ নহয় দেই এতিয়া আমাৰ দিনটোৰ এইখিনিয়ে আছিলে আৰু আশা কৰিলোঁ আপোনালোকে ভাল পাব আপোনালোকে কি কৰিছে এতিয়া জনাব যিখিনি সাৱধানতা অৱলম্বন কৰিব লাগে সাৱধানতা অৱলম্বন কৰি ঘৰতেই ফূৰ্তিতে থাকক আৰু যিমানকেইদিন পাইছে হয়নে বাৰু আৰু এতিয়া আমি চিনেমা চাম ইহঁতৰ প্ৰেক্টিছ হৈ গ'ল হোমৱৰ্কো হৈ গ'ল এতিয়া আমি চিনেমা চাম আৰু নেপাহৰিব কিন্তু দেই চিনেমাৰ নাম দিবলৈ ৱেব ছিৰিজৰ নাম দিবলৈ আশা কৰিলোঁ আপোনালোকে আমাৰ এই ব্লগটো ভাল পালে আৰু সময় পালে আকৌ দিম বাৰু সময় নহয়গৈ সদায় বনাবলৈ কামৰ পৰা আহি যায় একেবাৰে সময় নহয়গৈ এইকেইদিন অফ আছিলে কাৰণে আপোনালোকক বনাই দেখুৱাব পাৰিলোঁ জনাব কেনেকুৱা লাগিলে পাৰিলে ইহঁতৰ স্কুল বন্ধ আকৌ থাকিব অহা সপ্তাহত আকৌ এটা বনাবলৈ চেষ্টা কৰিম জনাব আমাক কেনেকুৱা লাগিলে মোৰ গোটেই দিনটোৰ কাম অলমষ্ট শেষ হ'লগৈ আৰু কিছুমান কাম আছে সেইখিনি কৰিয়েই মোৰ শেষ আৰু কাইলৈ দিনটো অফ তাৰপিছত আকৌ চাকৰি আছে আপোনালোকে ভাল থাকিব সুখেৰে থাকিব ফূৰ্তিৰে থাকিব ঢেৰ মৰম ডাঙৰলৈ সেৱা সৰুলৈ মৰম আৰু আকৌ সোনকালে লগ পাম প্লিজ শ্বেয়াৰ কৰিব যদি ভাল পায় আৰু লাইক কৰিব কমেণ্ট কৰিলে ভাল পাম আৰু যদি কমেণ্ট কৰিবলৈ লাভ লাগে লাইকে কৰি দিব আৰু বলকচোন আমি আজিলৈ আহোঁ সকলোকে বাবা টাটা ভালকৈ থাকিব